ইয়াত যে প্ৰত্যেক বছৰে বানপানী হয়, আচলতে সেইটো নদীৰ তেনেকুৱা বাঢ়নি পানীৰ কাৰণে হোৱা বানপানী নহয়। সেইটো বৰষুণৰ এটা কৃত্ৰিম বানপানী বুলি আমি ক'ব লাগিব। ইয়াত ৰূপাতী নগৰৰ মাজেদি যিটো বৈ যোৱা কেনেল আছে, আমাৰ মেজৰ কোকৰাঝাৰ টাউনৰ ড্ৰেইন বুলি আমি ক'ব পাৰোঁ। এই ড্ৰেইনত আমাৰ এই উত্তৰাঞ্চলৰ ৰেল লাইনৰ উত্তৰাঞ্চলৰ বিশেষকৈ আমাৰ জেটি ৰোডৰ পশ্চিমফালে যিমানখিনি হেৰি আছে, বৃহত্তৰ অঞ্চল আছে, এই অঞ্চলৰ যিমানখিনি বৰষুণৰ পৰা পোৱা পানী, এইবিলাক পানী জমা হৈ পেলাই এই ড্ৰেইনৰ মাজেদি দক্ষিণ পিনে ৰেল লাইনটো পাৰ কৰি পেলাই আমাৰ দক্ষিণফালে ওলাই যায়। কিন্তু দুখৰ বিষয়টো হ'ল যে ৰেল লাইনটো যেতিয়া বনাইছিলে তেতিয়া সেই সময়ত আমাৰ কোকৰাঝাৰত ইমান তেনেকুৱা জনসংখ্যাও নাছিলে, ইমান তেনেকুৱা আমাৰ মানুহবিলাকে আহি পেলাই টাউনত ঘৰ বাৰী এইবিলাক ফিল আপ হোৱাটো নাছিলে, জনসংখ্যা খুব কম আছিলে। তেতিয়া সেই সময়ত যেতিয়া ৰেল লাইনটো বনাইছিল, এই ৰেল লাইন বনোৱা সময়ত যিটো ৰেল লাইনটো ক্ৰছ কৰি পেলাই ইয়াৰ পানীটো দক্ষিণ ফালে পাছ কৰিব লাগে, ইয়াৰ কাৰণে আমাৰ যিটো কালভাৰ বনোৱা আছে, এই কালভাৰবিলাক একেবাৰে বহুত সৰু সৰু, আৰু এই সৰু সৰু কালভাৰৰ এই হোৱাৰ কাৰণে আমাৰ ৰেল লাইনৰ উত্তৰ ফালে যিমান পানী থাকে, এই পানীবিলাক ওলাই যোৱাৰ কাৰণে কেতিয়াও সম্ভৱ নহয়। এইটো পানীটো টানিব নোৱাৰে, সৰু সৰু কালভাৰটি পানীটো ওলাই যাব নোৱাৰে। এতিয়া আমাৰ এই মেইন প্ৰব্লেমটো হৈছে ৰেল লাইনৰ সৰুকৈ বনাই দিয়া একেবাৰে এই ব্ৰিটিছ যুগৰ যিটো কালভাৰ, সেইটো যদি ডাঙৰ কৰি যদি দিয়া নহয়, ইয়াৰ পানীটো প্ৰত্যেক বছৰে এই কৃত্ৰিম বানপানী হৈয়ে থাকিব। আৰু ইয়াৰ কাৰণে আমাৰ BTC কৰ্তৃপক্ষৰ পৰা তেওঁলোকে ৰেল বিভাগৰ লগত যোগাযোগ কৰি পেলাই তাতে যিটো কালভাৰ আছে, এই কালভাৰবিলাক সৰু সৰুটো সলাই পেলাই ডাঙৰ ডাঙৰ কালভাৰ বনাবৰ কাৰণে তেওঁলোকৰ পৰা এটা প্ৰপ'জাল BTC গভৰ্ণমেণ্টৰ পৰা যোৱাটো উচিত। তেতিয়াহে কি হ'ব, আমাৰ ইয়াত কৃত্ৰিম বানপানী হোৱাটো সহজে পানীবিলাক ওলাই যাবলৈ সক্ষম হ'ব বা সুবিধা হ'ব। এইটো হ'ল এক নম্বৰ। আৰু দ্বিতীয় কথাটো হ'ল যে ৰূপাতী নগৰৰ নিচেই কাষতে থকা আমাৰ যিটো হেৰি আছে, দক্ষিণফালে যিটো আছে ৰেল লাইনৰ লগত যিটো লাগি থকা যিবিলাক আমাৰ সুভাষপল্লী অঞ্চল আছে, এই অঞ্চলতো কেনেলটো খুব সৰুকৈ আছে। আমাৰ ইয়াত যিমান ডাঙৰ আছে তেনেকুৱা সমান এই কেনেলটো যদি তাতো থাকিলে হয়, পানীটো সোনকালে টানি লৈ যাবৰ কাৰণে দক্ষিণফালে যিটো আছে ৰেল লাইনৰ লগত যিটো লাগি থকা যিবিলাক আমাৰ সুভাষপল্লী অঞ্চল আছে, এই অঞ্চলতো কেনেলটো খুব সৰুকৈ আছে। আমাৰ ইয়াত যিমান ডাঙৰ আছে তেনেকুৱা সমান এই কেনেলটো যদি তাতো থাকিলে হয়, পানীটো সোনকালে টানি লৈ যাবৰ কাৰণে ভালটো হ'লহেঁতেন। কিন্তু এই অঞ্চলত একেবাৰে সৰুকৈ কেনেলটো হোৱাৰ কাৰণে পানীটো ওলাই যাবৰ কাৰণে বহুত কঠিন হয়, যাৰ কাৰণে পানীটো ইয়াত জমা হয়। আৰু প্ৰত্যেক বছৰে এই সমস্যাটো ইয়াত হৈ আছে, ইয়াৰ কাৰণে আৰু হৈয়ে থাকিব যেতিয়ালৈকে গভৰ্ণমেণ্টে এই দুটা কামটো নকৰে। এক নম্বৰ, ৰেল লাইনৰ সৰু কালভাৰটো ভাঙি পেলাই ডাঙৰকৈ কালভাৰ বনাব লাগে। আৰু দ্বিতীয় কথাটো হ'ল যে কেনেল ৰেল লাইনৰ উত্তৰ ফালে আৰু ৰেল লাইনৰ দক্ষিণ ফালে যিটো হেৰি আছে, আমাৰ IGP বাংলাৰ পৰা আৰম্ভ কৰি পেলাই কোঅপাৰেটিভ ছ'চাইটি গেছত যিটো আছে, সেইটো অঞ্চলত যিটো কেনেল সৰুকৈ আছে, সেই কেনেলেদি যিটো পানী ওলাই যাব লগা হয়, এইটো আমাৰ ডাঙৰ কৰিবৰ কাৰণে, বহল কৰিবৰ কাৰণে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা যেতিয়ালৈকে কাম নকৰে, তেতিয়ালৈকে এই অঞ্চলত উত্তৰাঞ্চলত এই বানপানীটো সদায় হৈয়ে থাকিব। এইটো দীৰ্ঘম্যাদী এটা সমস্যা হিচাপে ইয়াত সদায় মানুহবিলাকে ভুগিব লাগিব। ইয়াৰ কাৰণে আজিও অকল যোৱা বছৰ নহয়, তাৰ আগৰ বছৰ নহয়, এই বছৰতো এই যোৱাকালিৰ পৰাহে আৰম্ভ হৈছে ইয়াত বৰষুণ, এইখিনিতে ইমান ইয়াত বানপানী হৈছে, চবৰে ঘৰে ঘৰে পানী সোমাইছে, অকল মোৰ ঘৰত নহয়। ৰূপাতী নগৰৰ যিমানখিনি হেৰি আছে, আমাৰ যিবিলাকে আগত আহি পেলাই ইয়াৰ ঘৰ বান্ধি লোৱা, এই মানুহবিলাকৰ ঘৰে ঘৰে এতিয়া পানী আছে, আঁঠুলৈকে পানী আছে। গতিকে এতিয়া খুব আমি নৰক যন্ত্ৰণা ইয়াত প্ৰত্যেক বছৰে ভুগিব লগা হৈছে। এতিয়া গভৰ্ণমেণ্টবিলাকে সাহস কৰিব লাগিব, BTC গভৰ্ণমেণ্টে প্ৰথম সাহস কৰিব লাগিব যে কেনেলটো ৰেল লাইনৰ উত্তৰ ফালে যিমান আছে, দক্ষিণ ফালেও যিমান আছে, সেইটো বহল কৰিব লাগে। ইয়াৰ কাৰণে পলিটিকেল এটা উইল থাকিব লাগিব, তেওঁলোকে সাহস কৰিব লাগিব। আৰু ৰাজনীতিৰ উদ্যোগ গৈ পেলাই তেখেতসকলে
এইখিনি অভিযানটো চলাব লাগিব কেণ্ডেলটো ডাঙৰ কৰিবৰ কাৰণে বহল কৰিবৰ কাৰণে আৰু দ্বিতীয়টো ৰেল লাইনৰ সৰু কালভাৰটো ডাঙৰ কৰিব লাগে তেতিয়াহে সমস্যা সমাধান হ'ব HS उथ्रिसारनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो इंराजि 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं फरायसाफ्रा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव गुन गोनां फोरोंगिरिफोरनि जोहै सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पकेन इंलिश सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं बेसेन नाङाजासे मुं थिसननो थाखाय 970226807878 एबा 7002271 आरो 7002131 754 जानबुं नाम्बाराव सुलाद लाहरनो हागोन